বুদ্ধিমান মানুহে প্ৰেমত পৰে এবাৰ, মূৰ্খ মানুহে প্ৰেমত পৰে দুবাৰ আৰু চৰিত্ৰহীন মানুহে প্ৰেমত পৰে বহুবাৰ। ভালপোৱা মানুহটোক কেতিয়াও কষ্ট নিদিবা। তোমাৰ ভালপোৱাই যেনেকৈ তাক সুখী কৰি তোলে, তেনেকৈ তুমি দিয়া কষ্টবোৰো তাক সকলোতকৈ বেছি কষ্ট দিয়ে। যাক মনৰ পৰা এবাৰ ভালপোৱা হয়, সি অতি অপমান আঘাত কৰিলেও, হাজাৰ কষ্ট দিলেও তাক পাহৰিব পৰা নাযায়। ভালপোৱা এনেকুৱা এটা বেয়া অভ্যাস যিটোৰ কাৰণে মানুহে এক মুহূৰ্ত আনন্দ পাবলৈ গোটেই জীৱন কষ্ট সহিব দ্বিধাভেদ নকৰে। জীৱনৰ ৫টা চৰম সত্য। ১ নম্বৰ, মা দেউতাৰ সমান কোনেও তোমাক ভাল নাপায়। ২ নম্বৰ, দুখীয়াৰ কোনো বন্ধু নহয়। ৩ নম্বৰ, সন্মান সিহঁতেই পায় যাৰ টকা আছে। ৪ নম্বৰ, মানুহে মন দেখি নহয়, ধুনীয়া ৰূপ দেখি ভাল পায়। ৫ নম্বৰ, আপোন মানুহবোৰতকৈ পৃথিৱীৰ ডাঙৰ শত্ৰু কোনো নাই। ৩টা বস্তু পতন হয়, অহংকাৰ, মিছা আৰু হিংসা। ৩টা বস্তু বহুত দামী, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। যাৰ কাষত সম্পৰ্কৰ মূল্য বেছি, সি দোষ নকৰিলেও চৰি কয়। কি হ'ব জীৱনত ইমান ধনী মানুহ বিচাৰি যদি তাত ভালপোৱাই নাথাকে? পৃথিৱীৰ সকলোতকৈ পুৰণা যন্ত্ৰবিধৰ নাম হ'ল ষড়যন্ত্ৰ, যি যুগে যুগে ছাৰ্ভিচিং নিদিয়াকৈ চলি আছে। যিয়ে ৰাস্তা দেখায় এদিন সকলোৱে তাক পাহৰি যায়। যিয়ে এবাৰ এৰি গৈ আকৌ উভতি আহে, সিহঁতক ভুলতো তোমাৰ জীৱনলৈ আহিব নিদিবা, নহ'লে সিহঁতে আকৌ ঠগাই যাব তোমাক। বেয়া সময়বোৰ এদিন অতীত হৈ যাব, কিন্তু মানুহৰ বেয়া ব্যৱহাৰ কেতিয়াও অতীত নহয়। সময় আৰু শিক্ষক দুয়োটাই আমাক শিক্ষা দিয়ে। শিক্ষকে সকলোৱে শিকাই পৰীক্ষা লয় আৰু সময়ে আগতে পৰীক্ষা লয়, পাছতে শিক্ষা দিয়ে। কিছুমান কষ্ট ইমান বিশাল যি সহ্য কৰিব পৰা নাযায়, কিছুমান আঘাত ইমান অসীম যি বুকুত ৰাখিব পৰা নাযায়। কিছুমান মানুহ ইমান আপোন যি হেৰাই গ'লেও তাক কেতিয়াও পাহৰি থাকিব নোৱাৰি। মানুহে কেতিয়া হিংসা কৰে জানে? আপোনাৰ উন্নতি দেখি, আপোনাৰ ইনকাম দেখি, আপোনাৰ সুখ দেখি, আৰু সুখী হ'ব মাত্ৰ আপোনাৰ কষ্ট দেখি। কোনোবাই যদি তোমাক ৰিজেক্ট কৰে, তেনেহ'লে দুখ নকৰিবা, কাৰণ কিছুমান মানুহে দামী বস্তু এৰি সস্তীয়া বস্তু পিছফালে দৌৰে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰতিশোধ হ'ল কথা কোৱা বন্ধ কৰি দিয়া। কোন কাষত থাকিব আৰু কোন নাথাকিব সেইটো প্ৰমিছৰ ওপৰত নিৰ্ভৰ নকৰে, একমাত্ৰ বেয়া ব্যৱহাৰ আৰু পৰিস্থিতিয়ে বুজাই দিয়ে। শুকান ডালিটো ফুলপাত অবিহনে জীয়াই থাকে, বসন্ত আহিলে নতুনকৈ সাজিব বুলি। আৰু তুমি মানুহ হৈও ইমান সহজে ভাঙি পৰিছা। বিয়া কৰাৰ আগতে ছোৱালীৰ এই 5টা বিষয় জানি লওক। ১ নম্বৰ, তাই বেছি লোভী নেকি? ২ নম্বৰ, তাই এলেহুৱা নেকি? ৩ নম্বৰ, চাফ চিকুণ হৈ থাকেনে নাই? ৪ নম্বৰ, তাইৰ পৰিয়াল কেনেকুৱা? ৫ নম্বৰ, ধৰ্মৰ প্ৰতি কিমান সংবেদনশীল? স্মৃতি এনেকুৱা এটা বস্তু যাৰ জন্ম আছে, মৃত্যু নাই। নাৰীৰ ভালপোৱা পাবলৈ সকলো পুৰুষে বিচাৰে, কিন্তু সিহঁতক সন্মান খুব কম পুৰুষেই দিয়ে। ছোৱালীবোৰে বিয়াৰ পাছত সকলো দুখ কষ্ট মা দেউতাৰ পৰা লুকুৱাই ৰাখে, যাতে তেখেতসকলে কষ্ট নাপায়। চৰকাৰী চাকৰি বা বেচৰকাৰী চাকৰি সেইটো ডাঙৰ কথা নহয়। আপোনাৰ ছোৱালী মানুহৰ লগত বিয়া দিছে নে অমানুহৰ লগত দিছে, এইটো চাওক।